চকুত চকু বানি দেখি আপুনি হয়তো গমেই পাইছে জীৱনৰ লক্ষ্য জীৱনৰ ভৱিষ্যত নথকা ল'ৰাজনৰ কাহিনীবোৰ ঠিক এনেধৰণৰ ৰাতি 11 বজালৈকে বিহু আৰু ৰাতিপুৱা 3 বজালৈকে জেং বিহু গৃহস্থই আমন্ত্ৰণ কৰা নাই তথাপি আমি টিং ঢোল খোল চব বজাম কাৰণ বিহু হৈছে আমাৰ আবেগ আৰু আমাৰ অনুভূতি বহু পলমকৈ হলেও আমাৰ মহুদয়া পিছে উঠিলে আৰু উঠি মানৱ সেৱা কৰাত লাগিলে ধেমালি কৰিছো লগৰ এটা কালি মূৰত থবলৈ গৈছিলো চাকৰিয়াল মানুহ মোৰ দৰেতো সকলো বেকাৰ নহয় বাৰু বাদ দিয়ক বৰষুণ আহিলে পিছে এয়া হৈছে আমাৰ খেতি পথাৰ খেতি মানে ধানৰ খেতি নহয় অলপমান কচু জলকীয়া আৰু নেমু টেঙা খেতি এই যে ঘৰটো দেখিছে সম্পূৰ্ণ কৰিম বুলি ভাবি থাকোতে গ'ল কিন্তু কুকুৰা মৰিও এদাই হ'ল এফালে আইতাই শাক চিঙি আছে শাক আৰু ভাতলৈ ৰৈ থাকিলে নহব কাৰণ মোৰ পেটেও আলাম দিলে শীতল কৰা যন্ত্ৰটোত মাত্ৰ কেইটামান বস্তুহে পালো যিকেইটা মোৰ বাবে উপযোগীও নহয় গতিকে বাকচটোকে খুলি ললো তাত পালো মানে ভাল বস্তুটোকে পালো গতিকে দুটামান পিয়াজ লৈ মোৰ ৰেচিপি আৰম্ভ কৰো বেছি দুখ দাই নধৰিব কাৰণ বিহুৰ বতৰ অলপমান ভুল দুখ সকলো হ'ব জীৱনৰ কথানো কি কম চকুত চকু বানি দেখি আপুনি হয়তো গমেই পাইছে এয়া যে পিয়াজৰ দুখ আজিলৈ আপোনাক এৰিলো